আপুনি ফুচকা খাই ভাল পায় নেকি? যদি ভাল পায় তেতিয়াহ'লে এই ভিডিঅ'টো চালে ফুচকা খাবলৈ আপুনি 10 বাৰ ভাবিব। समझ रहे हो? समझ रहे हो आप? समझ रहे हो ना? কিয়নো একেটা মগতে প্ৰস্ৰাৱ কৰি সেই মগটোৱে ফুচকাৰ পানীত ব্যৱহাৰ কৰে। कोई अल्फाज नहीं है, मुझे माफ कर दे आप लोग सारे, मुझे छुट्टी दे दें। ফুচকা ফুচকা বুলি ক'লে জিভাৰ পানী পৰিব ধৰে। পিছে ৰ'ব চাওক এইজন ব্যৱসায়ীৰ নিকৃষ্ট কৰ্ম। ফুচকা বনাই বনাই মগত কৰে প্ৰস্ৰাৱ। मजा आया। পিছত সেই প্ৰস্ৰাৱ ফুচকাৰ পানীত মিলাই দিয়ে। चीटिंग करता है तू चीटिंग 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 करता है तू ভালকৈ মনত ৰাখক এইজন মানুহক। কি ঠিক জেলৰ পৰা ওলাই আকৌ সেই কৰ্মতে নিয়োজিত হ'ব আক্ৰোশ। সেয়েহে পথৰ দাঁতিত মুকলিকৈ ৰখা যিকোনো খাদ্য সামগ্ৰী কিনাৰ সময়ত চাওক পৰিচ্ছন্নতাৰ দিশটো। ये बड़ी अच्छी बात कही आप।